সৰু পোনা যাচোন। দেউতা গৈছো। প্ৰাঞ্জল আহ। খুৰাদেউ ভালে আছে? আছোঁ বোপা, তহঁতৰ? আছোঁ দিয়ক। তহঁতে বহ, কথা পাত, মই ভিতৰলৈ যাওঁ। বাকী কি কৰি আছিলি? ঘৰত সকলোৰে ভালনে? আমাৰনো আৰু কি ভাল হ'ব, দাদাৰ খবৰটো পাইছই চাগে। খবৰটো সিদিনা পাইছিলোঁ, শুনি বৰ বেয়া লাগিল দে। কিন্তু ঘটনাটো কি মই ইমান সবিশেষ নাজানো বাৰু। সেইবোৰ এতিয়া বহুত কথা আমাৰ বাবে, সেইবোৰ এতিয়া ইতিহাস আমাৰ বাবে, এক পাহৰিব নোৱাৰা ইতিহাস। আচলতে মই আজি কথাখিনি জানিম বুলি আহিছিলোঁ তোৰ ওচৰলৈ। বেয়া নাপাওঁ যদি কচোন, কি হৈছিল তোৰ দাদাৰ লগত? বেয়ানো আকৌ কিয় পাম, আচলতে আমি গৌৰৱহে কৰোঁ দাদাৰ সোণোৱালী ইতিহাসক লৈ। বাৰু শুন মোৰ ককাইদেউৰ ইতিহাস। তইতো জানই দাদাৰ সৰুৰ পৰাই সপোন আছিল ভাৰতীয় সেনাত যোগদান কৰি দেশ সেৱা কৰাৰ। তাৰ বাবে দিন ৰাত এক কৰি সি চেষ্টা চলাইছিল। দুকমুকালিৰ নিয়ৰ ফালি লক্ষ্যপ্ৰাপ্তিৰ দিশে আগবাঢ়িছিল। অৱশেষত দাদাৰ সপোনবোৰে বাস্তৱ ৰূপ লৈছিল আৰু এপইণ্টমেণ্ট লেটাৰ পাই সেনাবাহিনীত যোগদান কৰিছিল। শুনা, এইবাৰ পাৰিলে বিহুত সোনকালে আহিবা। চাওঁচোন কি কৰিব পাৰোঁ। দেউতা মই যাওঁ। যা বোপাই, কুশলে থাকিবি। দাদা তই যাৱইনে? আৰু দুদিনমান থাক না। ধেইত পাগলী, দেশৰ দায়িত্ব, এনেকৈ তহঁতৰ লগত থাকিলে নহ'ব নহয়। একো নহয় দে, কেইদিনমান থাকচোন। মই যিমান পাৰোঁ সোনকালে আহিম, হ'ব? ঐ সৰু পোনা, নাযাওঁ আহি কিয়? গৈছো দাদা ব'ল বেগটো দিয়া। দাদা তই কিন্তু তাত ভালকৈ থাকিবি দেই। ভাইটি ইমান পাগলৰ নিচিনা মোবাইলটো পিটিকি নাথাকিবি, ঘৰখন অকণ চাবি। মোৰ নিচিনা বডি বিল্ডাৰ এটা থাকোঁতে তই চিন্তা কৰিব লাগেনে? হৈছে এনে বডি বিল্ডাৰটো। বাইকখন আকৌ অঘাই টঙাই য'ত ত'ত ঘূৰাই নুফুৰিবি। মই কিন্তু বৌৰক ফোন কৰি সুধিম। দিমগে দে বৌৰ হাতত। বৌৰ হাতত জমা দিবি, বুজিলিতো?
বন্ধু কি ভাবি আছা? নাই কিনো ভাবিবা আৰু এনেই নাই তুমি কিবা এটা চিন্তা কৰি আছা অথনিৰ পৰা লক্ষ্য কৰি আছো কোৱাচোন বাৰু ঘৰখনলৈ বৰকৈ মনত পৰিছে কালি সৰু পোনাটোৰ 2 বছৰ হ'ল সি চাগে মোক চিনিয়ে নাপাব হয় দিয়া এয়াই আমাৰ জীৱন কিন্তু কি কৰিবা দেশ মাতৃক এৰিতো যাবও নোৱাৰো হয় দিয়া আমিতো ভাৰত মাতাৰ ৰক্ষাৰ বাবেহে ইয়াত আছোঁ কেতিয়াবা মোৰ এনেকুৱা লাগে জানা বন্ধু সৌ দূৰৰ পৰা শত্ৰুবোৰে যেন যুদ্ধৰ ৰণডংকা বজাব আৰু সেই যুদ্ধক্ষেত্ৰৰ আগত থিয় হৈ মাতৃভূমিলৈ মৰা প্ৰতিটো বুলেট যেন মই বুকু পাতি ল'ম আৰু সিহঁতক চিঞৰি চিঞৰি ক'ম মই ভাৰত মাতাৰ সন্তান কেৱল তোমাৰেই নহয় প্ৰত্যেকজন ভাৰতীয় সৈনিকৰে ই এটা সপোন বাৰু তোমাৰ যদি ইমান মন বেয়া লাগিছে ঘৰলৈ এটা ফোন কৰি লোৱা অ' বৌ দাদাই ফোন কৰিছে হেল্ল' ডাঙৰ দা ভালে তোৰ কেতিয়া আহিবি তই আৰে পাগলী ইমানবোৰ প্ৰশ্ন একেলগে কৰনে মই ভালে আছোঁ দে আৰু তহঁত ভালে আছ আহিম কৈ যে ইমান দিন হ'ল আহিবই পৰা নাই তই বাৰু বাৰু হ'ব দে এইবাৰ পাৰিলে মই বিহুতে গৈ আছোঁ আৰু তোৰ পঢ়া শুনা কেনেকুৱা চলিছে সেইবোৰ বাদ দে এইবাৰ কিন্তু তই আহিবই লাগিব মইতো বহুত বেয়া পাইছোঁ যাচোন যা বৈৰক ফোনটো অকণমান দে বৌ লোৱাহি গৈছো ৰ'বা মই আহিলোঁ তুমি ফোনটো লোৱা দিয়া তুমি এই বাচনকেইটা তাত থৈ দিবা থৈ দিম তুমি লোৱা হেৰা ভালে আছানে তুমি তোমালোক ভালে আছা নহয় দেউতা ঠিকে আছে পাৰিলে পোনাটোক ফোনটো অকণ দিয়াচোন তাৰ মাতটো শুনিবলৈ মোৰ বৰ মন গৈ আছে ভালেই সি খেলি আছে মই দিমগে ৰ'বা তাক মোৰ দেহাটো পাপাই ফোন কৰিছে কথা পাতা কানি আছা পাপা কথা পাতা মাইনা এইবাৰ বিহুত মই যাওঁতে তোমালৈ ঢেৰ কিবা কিবি লৈ যাম দেই হেৰা শুনিছেনে সি পাপা হেল্ল' কোৱা হেল্ল' পাপা বাৰু হ'ব দিয়া এতিয়া মই ৰাখিছোঁ साहब जी आपके लिए हेडक्वार्टर से फोन है यस सर ओके सर जय हिंद सर বন্ধু এটা বেয়া খবৰ আহিছে কি খবৰ হেডকোৱাৰ্টাৰৰ পৰা খবৰ আহিছে এটা টেৰৰিষ্ট এটেক হ'ব চ' উই হেভ টু গ' ফৰ দ্য পাৰ্চন Any question? No, sir. Are you ready? Yes, sir. Okay, proceed. Yes, sir.
मुस्तफा, कल की दीपावली के लिए तैयार हो जाना। जी जनाब, हिंदुस्तान की फौज को कान कान खबर तक नहीं हुई कि हम बॉर्डर क्रॉस करके यहाँ तक पहुँच गए। इंशाअल्लाह कल हिंदुस्तान की नक्शा हम बदल डालेंगे। अल्लाहू अकबर। आप सिर्फ एक ही मकसद है, हिंदुस्तान की तबाही।
গুৰপ্ৰীত 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 सब्जी 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 হেল্ল' কি এয়াই আছিল মোৰ ককাইদেউৰ ইতিহাস। মৃদুলৰ কথাকে পাতি আছিলা হ'বলা। এৰা, এয়াই আমাৰ ভাগ্য, বুজিছা? তেন্তে দাদা এতিয়া বৌ, অ' বৌ, নিজৰ সুখবোৰ ত্যাগ কৰি দেশৰ হকে দিনে ৰাতি সমৰ্পিত সেই বীৰ সেনাসকলক আমাৰ প্ৰণাম। লগতে সেই ঘৰখনক চেলুট, যিয়ে ইমান দুখ কষ্টৰ মাজেৰে জীয়াই থাকি হ'লেও মাতৃভূমিৰ বাবে পৰোক্ষভাৱে সেৱা আগবঢ়াই আহিছে। প্ৰতিজন বীৰ সেনানী আৰু তেওঁৰ পৰিয়াললৈ সমৰ্পিত আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস ককাইদেউৰ ইতিহাস।